হেল্ল' ফ্ৰেণ্ড, আৰু এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড, আজি মোক কমেণ্টত জনাওক যে এইটো ভিডিঅ' মোৰ টাইটেলটো দেখিছে নেকি আপোনালোকে। মোৰ এইটো ভিডিঅ'ত আপোনালোকে টাইটেল নেদেখিব, কাৰণ মই এইটো ভিডিঅ' মই টাইটেল নোহোৱাকৈ মই পাব্লিক কৰিছোঁ ফ্ৰেণ্ড। তো আপোনালোকে যেতিয়া নেকি ভিডিঅ' আপলোড কৰাৰ সময়ত যেতিয়া নেকি আপুনি পাব্লিক কৰিব, তো আপোনালোকে কিবা নহয় কিবা এটা টাইটেল দিবই লাগিব ফ্ৰেণ্ড। টাইটেল নোহোৱাকৈ আপুনি ভিডিঅ' পাব্লিক কৰিব নোৱাৰে ফ্ৰেণ্ড। তো মই আজি এইটো ভিডিঅ' মই মানে টাইটেল নোহোৱাকৈ মই আজি পাব্লিক কৰিছোঁ। তো এইটো ভিডিঅ' ভাবিলোঁ কি মই আপোনালোকক জনাই দিওঁ যে টাইটেল নোহোৱাকৈ কেনেকৈ ভিডিঅ' পাব্লিক কৰে ফ্ৰেণ্ড। আপোনালোকে যদি জানিব বিচাৰিছে তেতিয়াহ'লে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে ভিডিঅ'টো স্ক্ৰাইব নকৰাকৈ চাওক, আপোনালোকে বুজি পাই যাব যে টাইটেল নোহোৱাকৈ কেনেকৈ ভিডিঅ' পাব্লিক কৰে। যদি আপোনালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখক। ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিয়ক। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া মোবাইলৰ স্ক্ৰীন লৈ আহিছোঁ। এইটো দেখিছে মানে আপোনালোকে ক্ৰম ব্ৰাউজাৰ, এইটো ক্ৰম ব্ৰাউজাৰ হয়, ঠিক আছে। আমি ক্ৰম ব্ৰাউজাৰটো আমি অ'পেন কৰি ল'ব লাগিব। এইটো দেখিছে এনেকুৱাকৈ অ'পেন কৰি দিব, ঠিক আছে। তাৰপিছত আমি এইটো চাৰ্চ আছে, চাৰ্চ লিষ্টত আমি চাৰ্চ কৰিম। আপোনালোকে যিকোনো চাৰ্চ কৰিব পাৰে, কিন্তু মই চাৰ্চ কৰিম আৰ্নিট। এইটো দেখিছে ফ্ৰেণ্ড, আৰ্নিট আহি গৈছে। তো আমি আৰ্নিটত আমি চাৰ্চ কৰি দিলোঁ, ঠিক আছে। তো এনেকৈ চাৰ্চ কৰি দিব। তাৰপিছত ফ্ৰেণ্ড আপোনালোকে আহিব, এই তলত দেখিছে আপুনি EARN2 লিখা আছে, ঠিক আছে। তো এইটো দেখিছে, এইটো দেখিছে আপোনালোকে EARN, তাৰপিছত 2 আছে। তাৰপিছত আমি ইয়াতে আমি অলপ টাইম হিচি থৈ দিব লাগিব, এনেকুৱাকৈ হিচি থৈ দিব, এনেকুৱা আহিব। তাৰপিছত আমি অলপমান এই বস্তুটো ফ্ৰেণ্ড অলপমান এনেকৈ কৰি দিব লাগিব, তলত আনিব লাগিব, এনেকৈ আনি এইখিনি লিখি আনিব লাগিব, ঠিক আছে। তাৰপিছত ফ্ৰেণ্ড আৰু এইপিনে মাথাটো এনেকৈ ধৰি কিনে অলপ ইফালে এনেকৈ আনিব, ঠিক আছে। তাৰপিছত আপোনালোকে এইটো কপি আছে, কপিত ক্লিক কৰি দিব। তো আমাৰ এইটো কপি হৈ গ'লে তাৰপিছত যাব লাগিব আমি এতিয়া YT ষ্টুডিঅ'। তো YT ষ্টুডিঅ'ত যাম এতিয়া ফ্ৰেণ্ড। এইটো দেখিছে YT ষ্টুডিঅ', ঠিক আছে। YT ষ্টুডিঅ'ত আমি গ'লোঁ। ফ্ৰেণ্ড খুলি আহিছে। এতিয়া আমি এইটো ভিডিঅ' আছে ন, এইটো দেখিছে আপোনালোকে, এইটোত আমি বিনা টাইটেলত পাব্লিক কৰিম। তো এইটো কলমৰ ছবি আছে, কলমৰ ছবিত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো আছে আমাৰ টাইটেল, ঠিক আছে। এইটো টাইটেল লিখা আছে। তো এইটো তাৰিখ চন এইবিলাক আমি ডিলিট কৰি দিম, ঠিক আছে। এনেকৈ ডিলিট কৰি দিব তাৰিখ চনবিলাক, ঠিক আছে। তাৰপিছত আপোনালোকে এইটো দেখিছে, এতিয়া আমি ক্ৰিয়েট এড টাইটেল, এইটোত আমি অলপ টাইম টিপি ধৰিব লাগিব এনেকুৱাকৈ, ঠিক আছে। তাতে পেষ্ট কৰি দিব লাগিব, বাছ পেজ হৈ গ'ল। তাৰপিছত আমি এইটো প্ৰাইভেট লিখা আছে, প্ৰাইভেটত আমি যাম। প্ৰাইভেটত যোৱাৰ পিছত ফ্ৰেণ্ড এইটো ভিডিঅ'টো আমি পাব্লিক কৰিম। এতিয়া পাব্লিকত আপুনি চিলেক্ট কৰি দিব, ঠিক আছে। চিলেক্ট কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো ছেভ আছে, সেইটো ছেভ কৰি দিবা, বাছ হৈ গ'ল আমাৰ বিনা টাইটেলত পাব্লিক, ঠিক আছে ফ্ৰেণ্ড। আপোনালোকে এনেকৈ পাব্লিক কৰিব বিনা টাইটেলত। ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে বিনা টাইটেলত কেনেকৈ ভিডিঅ'বোৰ পাব্লিক কৰিব পাৰে। তো আপোনালোকে তেনেকৈ ভিডিঅ'বোৰ পাব্লিক কৰিব পাৰিব। ফ্ৰেণ্ড, এটা কথা কওঁ যে আপোনালোকক প্ৰত্যেকটা ভিডিঅ' কৰিব নালাগে, এটা বা দুটা কৰিব। আপোনালোকে যদি তেনেকৈ প্ৰত্যেকটা ভিডিঅ'ত যদি আপোনালোকে বিনা টাইটেলত যদি পাব্লিক কৰে, তেতিয়াহ'লে আপোনাক ইউটিউবে একশ্যন ল'ব পাৰে ফ্ৰেণ্ড। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিয়ক, আৰু আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। জয় আই অসম।